ৰমেন দেউৰী আমাৰ ৰজানী ধাৰাবাহিকখনৰ পোহৰ দায়িত্বত আছে। তেখেতে দুনা বনাই আছে। এই দুনাত আমি আজি খানা খাম। এই খানা গোটেই ভিডিঅ'টো আপোনালোকক দেখাম। ভিডিঅ'টো মূলত থাকিব। পোচ জুই লগাই লৈছোঁ মই। আলু আৰু বেঙেনা পুৰিম, সেইটো এটা ৰেচিপি। এই মনজিৎ দাহঁতৰ পুখুৰীৰ পৰা মাৰি অনা আমাৰ এই নিজা ফিচাৰী মাছ, এই মিৰিকা মাছ এই কেৰাহীত ভাজি থকা হৈছে গৰম হেৰিত। এইবিলাক আমি আজি খাম। ফিচ মাছ বুলি ৰজানী শ্বুটিঙৰ বিউটি মাৰিছে। ৰান্ধনীজন এইজন দেখিলে ৰান্ধনীজন মহলদাৰ, মহালদাৰ বোলে কি বোলা বোলে মৌজাদাৰ অলপ পাইচাৰি কৰি আছে। ৰমেন দাই আমাৰ দুনা বনাই আছে। ফোনত ব্যস্ত আছে। আমি খানাৰ তদাৰক কৰি আছে তাই। আমাৰ বৈষ্ণৱী খানাৰ তদাৰক কৰি আছে। আমি খানা খাম। এডিটিং ৰুম এটা আমাৰ এডিটৰ আছে, সেই সত্যৰঞ্জন শৰ্মা, তেখেতে ৰজানী এডিটিং কৰি আছে। আজি খানা খাম। আজি দুখৰ বিষয়ে তেখেতে মাছ মাংস একো নাখায় শনিবাৰ কাৰণে। তাৰ কাৰণে আমি পনীৰৰ ব্যৱস্থা কৰিছোঁ। পালেং শাকেৰে বনাম। এখেত মিশ্ৰদা কামত একো নাই, খালি অৰ্ডাৰ দি থাকে ইঞ্জিনিয়াৰ টাইপ, মানে তদাৰক কৰি থাকে। বাকী হাতে কামে একো নাই। এনেই মুখত চব ঠিক বনায়। হাঁহৰ মাংস ভালকৈ বনায়, খুব জলকীয়া দিয়ে। ৰাতিপুৱা ইফালে গ'লে গম পোৱা যায় আৰু। বহুত আইটেম আছে। মিৰিকা মাছৰ লগত কৰ্দৈ, প্ৰিয়ংকাই চালাড বনাই আছে দেখা পালে। মই আলু বেঙেনা পুৰি আছোঁ। এইফালে ভাত দালি চব্জি বনি আছে। চালাড বনিব, মনজিৎ দাই বনাব। মই বনোৱা নাই, পুৰি আছোঁ। বেঙেনা 4টা, আলু 5টা। এই গভীৰ দায়িত্বটো সোণালী আছে, একো নকৰে। ইফালে বেজায় সিফালে বেজায়, মাজতে কাৰোবাক শুনাই একো এনেই আছোঁ বুলি কয়। অঁ বাকলি গুচাইছে, তাই বাকলি বনৰ বাকলি গুচাইছে। আজি খানাটোৰ দায়িত্বত তোমাৰ অৰিহণা কি কৰিলা তুমি? মই জলফাই আনিলোঁ দাদা, সেই সুদূৰ গছডাল দেখিছে, তেখেতৰ পৰা মই জলফাই আনিলোঁ। ধন্যবাদ জনালোঁ। আমি এখেতে বেঙেনা মই বেঙেনা গুচাই আছোঁ। পুৰা বেঙেনা আলুৰ লগত পিটিকা হ'ব। আলুটো কৈছে দাদা, আলু তাত আছে। আলু ইয়াতে আছে বৰ্তমান, জুইৰ ভিতৰত আছে। মই ওলাই ল'ম পিছত। খানাৰ কাৰণে ৰাইজ বহিছে, খেৰ পাৰি দিয়া হৈছে। আৰু আমি আজি খানাটো খাম দুনাত। এইটো আচলতে এই খানাটোৰ এটাই উদ্দেশ্য আছে। আমাৰ খুব সমাগত মাঘ বিহু আহি আছে, আমাৰ অসমীয়াৰ বিহু। চ' আমি বিহুত কি হয়, আমাৰ শ্বুটিং অফ থাকিব, আমি চব নিজৰ ঘৰা ঘৰে যাম। তো আমি একেলগে ভোগালী ভোজ খোৱা আমাৰ সৌভাগ্য নহ'ব। তাৰ কাৰণে আমি এডভান্স ভোগালী বুলি ক'লে ভুল নহ'ব। সেইটো উদ্দেশ্যে আমি গোটেইকেইটা একেলগে লগ হৈ আজি শ্বুটিঙৰ মাজতে বিৰতি লৈ এই খানাটোৰ আয়োজন কৰিছোঁ। সহজ ভাষাত ক'ব গ'লে এডভান্স ভোগালী বিহু। খোল মানে লখিমপুৰৰ ফালে খোল বুলি কয়, আমাৰ ফালে এইটোক দোনা বুলি কয়। কি কয়? আমি আমাৰ মৰিগাঁও ভাষাত দনা বুলি কওঁ। এনে কিছুমান ঠাই বিশেষকৈ দোনা বুলি কয়, আৰু আমি মৰিগাঁও ফালে দনা বুলি কওঁ। অভিনেতা আপোনালোকে দেখিছে। আমাৰ মাজত আৰু এজন নতুন অভিনেতা আপোনালোকে খুব সোনকালে দেখিবলৈ পাব। তেখেত হৈছে মৰিগাঁৱৰ নিবাসী, লাইটটো ইফালে আছে। নামটো কৈ দিয়ক আপোনাৰ? বিমল বৰদলৈ মোৰ মোমাইদেউৰ চৰিত্ৰত অভিনয় কৰিছে। খুব সোনকালে দেখিবলৈ পাব। তেখেতক মৰম আৰু আশীৰ্বাদ জনাব। আপোনালোক যাতে ধুনীয়া অভিনয় কৰি দেখাব পাৰে।